কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰিত্ব লাভ কৰা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ আমি গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ উষ্ম অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি আশাবাদী তেখেতে দীৰ্ঘদিন ধৰি অসমৰ জাতীয় জীৱনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে, প্ৰাক্তন সাংসদ হিচাপে, বিধায়ক হিচাপে যিখিনি দায়িত্ব একাগ্ৰতা আৰু নিষ্ঠাৰে পালন কৰি গ'ল আৰু অসমৰ উন্নয়নৰ ভেটি নিৰ্মাণত যি আত্মনিয়োগ কৰি গ'ল, নিশ্চিতভাৱে কেন্দ্ৰীয় মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰিত্ব লাভ কৰি তেখেতে আগন্তুক দিনত অধিক উৎসাহেৰে আৰু গুৰুত্বপূৰ্ণ ভূমিকা লৈ উন্নয়নৰ দিশত অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশৰ জনগণৰ সেৱা কৰি যাব বুলি আমি আশাবাদী। আৰু আমি তেখেতলৈ আহ্বান জনাইছোঁ যে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰিত্ব লাভ কৰাৰ পিছত, কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী আসন সলনি কৰাৰ পিছত তেখেতে অসমৰ জ্বলন্ত সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বিভিন্ন বিষয়সমূহ গুৰুত্ব সহকাৰে উপস্থাপন কৰি অসমৰ যিবিলাক জ্বলন্ত সমস্যা আছে, উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক জ্বলন্ত সমস্যা আছে, এই জ্বলন্ত সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত মানে গুৰুত্বপূৰ্ণ ভূমিকা আমি পালন কৰি যাবলৈ আমি আহ্বান জনাইছোঁ। আৰু বিগত দিনবিলাকতো তেখেতে অসমৰ মুখ্যমন্ত্ৰী হিচাপে, প্ৰাক্তন সাংসদ হিচাপে বা কেন্দ্ৰীয় মন্ত্ৰী আৰু বিধায়ক হিচাপে যিখিনি দায়িত্ব তেখেতে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি অসমৰ ৰাইজৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিলে, এই জনপ্ৰিয়তা আগন্তুক দিনতো এই ধাৰা অব্যাহত ৰাখি অসমৰ জনগণৰ হৈ, উত্তৰ পূৰ্বাঞ্চলৰ জনগণৰ হৈ আৰু দেশৰ জনগণৰ হৈ সঠিকভাৱে তেখেতৰ যি কেন্দ্ৰীয় মন্ত্ৰিত্ব পালন কৰি যাব বুলি মই আহ্বান জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ নিশ্চয় তেখেতৰ যি উদ্যম, ৰাইজক সেৱা কৰাৰ প্ৰতি যি উদ্যম, এই উদ্যম অব্যাহত থাকিব। আমি গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চই অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বৰ্ষ বিনষ্ট হোৱাটো আমি নিবিচাৰোঁ। আৰু এতিয়া কৰোণা কালত অসমৰ শিক্ষা বিভাগে বা অসম চৰকাৰে যি এটা পৰীক্ষাৰ বিকল্প হিচাপে বিকল্প মূল্যায়নৰ যি ব্যৱস্থা কৰিছে, আৰু এই পৰীক্ষাৰ যি চাৰ্টিফিকেট বা মাৰ্কশ্বিট চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব বুলি যি ঘোষণা কৰিছে, ইয়াৰ বিপৰীতে অন্য সঠিক এটা চিন্তা চৰ্চা কৰি আমাৰ উঠি অহা প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱন আৰু চাকৰি জীৱনৰ পথ সুগম কৰি তুলিব বুলি আমি আশাবাদী। আৰু চৰকাৰক আৰু অসম চৰকাৰৰ শিক্ষা বিভাগক আমি আহ্বান জনাইছোঁ এই ক্ষেত্ৰত খুব তৎকালে এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ জীৱন আগন্তুক দিনত সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।